বেক টু ইউটিউব চেনেল জয়দেৱ ব্লগ। আজি আমি গৈ আছোঁ গৰমৰ পাহাৰত, তাত এটা মন্দিৰো আছে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাবলৈ কি দিনে পৰিৱেশৰ মাজেদি যাই আছোঁ। আৰু চাব পাৰে এইখন আছে মই ক্লাছ 1ৰ পৰা 9লৈকে পঢ়ি অহা স্কুলখন। তো সৌ পাহাৰখন যি দেখিছে আপোনালোকে, সেইখন পাহাৰতে এতিয়া আমি যাই আছোঁ। এতিয়া আমি এইফালে গৰমৰ হিলটো পাহাৰ, আহক মোৰ লগত। আৰু তাৰ পৰা ইয়ালৈকে আছে পকাচিৰি, আৰু ইয়াৰ পৰা ওপৰলৈকে আছে মাটিৰ চিৰি গোটেইখিনিয়ে। ব'লক এতিয়া ওপৰলৈ যাই থাকোঁ। আৰু তলৰ পৰা ইয়ালৈকে আহিবলৈ 50 আছে, আৰু 50 ওপৰলৈকে যাব আছে। ব'লক। আৰু আপোনালোকে এইবিলাক দেখি আছে যে এইগিলাখান চিত্ৰ নলা, আহিলে একবাৰ হাতত লাগিলে পুৰা কাটি দিব। আৰু আধা আহি পালো শান্তি জেগা। আৰু চাব লাগিলে চব মাটিৰে চিৰি, হাগাত ধৰি কৰি একেলগে ইয়াতে চব গৈছে। এই শিলটো কি বম শিল, ইয়াৰ এইটো শিল যি তলত পৰি যায় কি অৱস্থা হ'ব। আৰু ইয়াৰ পৰা দন্ত চাই লওক। ইয়াৰ পৰা আৰু বেছি দিন নাই, ব'লক যাই থাকোঁ। আৰু এতিয়া মন্দিৰলৈকে আহিবলৈ চাবাৰে কি মজাকৈ চাফ চিকুণ কৰি ৰখা হৈছে। আৰু এইগিলা দেখিছে যে পানী বটল, এই পানী বটল এটা ককা এটা আনি থৈ দিয়ে। ককাটো এতিয়া বৰ্তমান নাই, ককাটো আহিলে ভালকৈ বুজাই দিলে সেই মন্দিৰটোৰ বিষয়ে। এতিয়া পানী বটল আনিলে খাব পাৰিব চবে। এই পানী বটলগিলা দেখিছে যে ককাটো আনি থৈ দিছে, এতিয়া আমি খাওঁ। চাগজ এটা সঁচাই মহৎ লাগিছে। এইবাৰ চাগজ বাগাত দি পুৰা প্ৰাৰ্থনা কৰিছে ভগৱানক। আৰু এতিয়া এইখন পাহাৰৰ পৰা আৰু এইখন পাহাৰলৈ যাই থাকোঁ ব'লক। আৰু ইয়াৰ পৰা এটা ধুনীয়া এটা ভিউ চাই লওক। তাতে পুৰা কাছে নিচে বগে বগে যাব লগা হৈছিল, এতিয়া তাহাঁতে পুৰা যাবই নালাগে, যাই থাকে। ভিডিঅ'টো আহান দিছিল, ভালে লাগে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এতিয়া বাই বাই, জয় অসম।